বা আফচোচ কিছুমান লিডাৰ হ'বলৈ যে ধীৰেন্দ্ৰৰ লগত চুক্তি নহ'ব, চুক্তি আমাৰ লগতহে হ'ব বুলি কৈছে। কিন্তু মিছা কথা আমাৰ মেক্সিমাম আমাৰ বড়ো পাব্লিকে বড়ো ৰাইজসকলে জনাটো উচিত। ধীৰেন্দ্ৰৰ লগত ভাৰত চৰকাৰ বা অসম চৰকাৰে কিয় চুক্তি কৰিবলৈ আগবঢ়াইছে? আগবঢ়াৰ আচল কথাটো হ'ল আজিৰ দিনত ধীৰেন্দ্ৰ NDP প্ৰগ্ৰেছিভৰ প্ৰেছিডেণ্ট ধীৰেন বড়োৱে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ লগত আজিৰ দিনত ছেপাৰেট ষ্টেটটো বাদ দি পেলাই আলোচনাত বহিছে। তাৰ কাৰণে তাৰ লগত চুক্তি হ'ব। কিন্তু আজি দেৱচু আৰু গোবিন্দ বসুমতাৰী ইহঁতে ধীৰেন্দ্ৰৰ নিচিনা যদি আজিৰ দিনত ছেপাৰেট ষ্টেটটো বাদ দি পেলাই যদি চৰকাৰৰ লগত বহে, তেতিয়াহ'লে একেলগে চুক্তি হ'ব। ইহঁতৰ লগতো চুক্তি হ'ব। দিল্লীত ছেপাৰেট ষ্টেটটো বাদ দিব, এই অসমত আহি ব্ৰিটিছে আহি ন বডলেণ্ড ন ৰেষ্ট হ'ব। এইটো কি কথা? এই কথাটো মই কিয় কৈছে? দিল্লীত যাই পেলাই কৈছে ধীৰেন্দ্ৰৰ লগত চুক্তি নহয়, চুক্তি কৰিব নালাগে, আমাৰ লগতহে চুক্তি কৰিব লাগে। চুক্তিটো কৰিব। আপুনি যিহেতু দিল্লীত যিহেতু বডলেণ্ড ছেপাৰেট ষ্টেটটো দিল্লীত বাদ দিছে, আজি ভাৰত চৰকাৰে কৰিব। কিন্তু আপুনি যে এইফালে আন্দোলন কৰি আছে, যিটো দেখিয়ে আছে, আমিও দেখিছে, পাব্লিকো দেখিছে, ন বডলেণ্ড ন ৰেষ্ট কৰি আছে অসমত আহি। দিল্লীত আপুনি চুক্তিৰ নামত ছেপাৰেট ষ্টেটটো বাদ দিব পাৰে, কিন্তু অসমত আহি ব্ৰিটিছে আহি ন বডলেণ্ড ন ৰেষ্ট ন অসম সোমাইছে ৰাইজৰ পৰা। এইটো কি হ'ল? এইটো নাজানে নেকি? ভাৰত চৰকাৰে নাজানে? এইটো দেখি আছে, আপোনালোকে আন্দোলন কৰি আছে, সেইদিনাও আন্দোলন কৰিছে কোকৰাঝাৰত ন বডলেণ্ড ন কম্প্ৰমাইজ। ইয়াৰ আগদিনা যাই পেলাই আহিছে চাহ চুক্তি আমাৰ লগতে হ'ব লাগে, ধীৰেন্দ্ৰৰ লগত নহয়। এইটো কিয় বুজিলে না নাচানো? মানে আজিৰ দিনত যিটো ছেপাৰেট ষ্টেটৰ যিটো আন্দোলন বা ডিমাণ্ড, সেই ডিমাণ্ডটো বাদ দি পেলাই ভাৰত চৰকাৰৰ লগত আলোচনাত বহিছে, অসম চৰকাৰৰ লগত আলোচনাত বহিছে। সেইকাৰণে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে ধীৰেন্দ্ৰৰ লগত চুক্তি কৰিবলৈ আগবঢ়াই আহিছে। কথা সেইটোৱে, ধীৰেন্দ্ৰৰ লগত কিয় চুক্তি কৰিবলৈ গৈ আছে? ধীৰেন্দ্ৰ এটাই কথা স্পষ্ট, ধীৰেন্দ্ৰৰ প্ৰেছিডেণ্ট NDP প্ৰগ্ৰেছিভ, সি মানে আজিৰ দিনত ছেপাৰেট ষ্টেটটো বাদ দি পেলাই ভাৰত চৰকাৰৰ লগত চুক্তি কৰিবলৈ বা আলোচনাত পঢ়িবলৈ বা আলোচনাত আহিছে। তাৰ কাৰণে ভাৰত চৰকাৰে তাৰ লগত চুক্তি কৰিব গৈছে। আজিৰ দিনত গোবিন্দ বসুমতাৰীও যদি ছেপাৰেট ষ্টেটটো বাদ দি পেলাই চৰকাৰৰ লগত আলোচনা কৰিবলৈ বা বহে, তেতিয়া একেলগে গোবিন্দ বা ধীৰেন্দ্ৰ একেলগে সিহঁতক লৈ পেলাই ভাৰত চৰকাৰে চুক্তি কৰিব। কথা সেইটোৱে। আজি NDP বুলি ক'লেতো চবেই বেয়া পাইছে, আৰু আজিও হয়তো বহুত মানুহে বেয়া পায়। বঙালী হওক, গোৰ্খা হওক বা আদিবাসী হওক বা বড়োই হওক বা মুছলিমেই হওক, যিমান জাতি আছে প্ৰায় আমাৰ বড়োসকলৰ মাজতো বহুতে NDP বুলি ক'লে বেয়া পায়। কিন্তু বেয়া পাই থাকিলে নহ'ব। ইহঁতৰ কিছুমান সমস্যা আছে, এইটো সমাধান হোৱাৰ পিছত আৰু NDP বুলি আৰু নাথাকিব, এইটো শেষ কৰিব পাৰিলে আমাৰ কাৰণে ভাল। আমি যাৰ নামটো ক'লে আমি বেয়া পাইছিলোঁ বা মনত মানে ভয় এনেকুৱা লাগি আছিল, তো সেইখিনি ইহঁতৰ কিছু সমস্যাবিলাক যদি সমাধান কৰি পেলাই শেষ কৰি দিয়ে, তেতিয়া আমাৰ কাৰণে ভাল, আমাৰ আৰু ভয় নাথাকিব।
তো এই কাম জাষ্ট নেগচিয়েট কৰিব লাগিছে BPF দলৰ লগত চুক্তি নহয় ইহঁতে আৰু ভুল বুজে BPFৰ লগত চুক্তি হ'ব লাগে এই গাঁৱৰ আমাৰ ঘৰত পাব্লিকসকলক কেতিয়াবা এনেকুৱা ভুল ক্ৰমে বুজাই দিছোঁ যে হাজাৰমান মহিলাই আমাৰ বড়োলেণ্ডটোত চুক্তিটো নালাগে আমি এপছো আমাৰ চুক্তিটোহে আমাক লাগে মোৰ লগত কি হৈছে মইতো চুক্তি কৰা মানুহ চুক্তি LDBৰ লগতহে হ'ব BPF বা হাজাৰমাৰ লগত চুক্তি নহয় BPF বা হাজাৰমাৰ লগত চুক্তি নহয় চুক্তি LDBৰ লগতহে হ'ব এনেকুৱা বুজাই যায় মানে কিছুমান কথাটো নাজানে বেচা আমাৰ ঘৰৰ ৰাইজসকলেও যে হাগ্ৰামা আনাৰ চুক্তি বা হাগ্ৰামা আনাৰ বদলাটো আমাক নালাগে এপছো আনাটোহে লাগে এইবিলাক কথা এইবিলাক বুজাই দিয়ে বুজি নাপায় চুক্তিया NBP progressive leader धीरेन बर'जोंसो चुक्तिया जानो हाग्रामाजों जाया हाग्रामाया रायलायनानैबो होदों हाग्रामा महिलानि জাস্ট নেগোসিয়েট কৰি পেলাই দিছে NBP progressive leader ধীৰেন বড়ো ভাৰত চৰকাৰ বা অসম চৰকাৰৰ লগত আলোচনা কৰিবৰ কাৰণে নেগোসিয়েট কৰি পেলাই দিছে মানে ধীৰেন বড়োৰ লগত চুক্তি হ'বলৈ কৈ আছে এইটো ইহঁতে একদম পাক্কা জানে এতিয়া একদম আগত বিশ্বাস কৰা নাছিল ইহঁতে এতিয়াতো গম পাইছে হা ধীৰেন বড়োৰ লগতো চুক্তি হ'ব এতিয়া আমি খুব কি কৰিম এতিয়া এই যাই পেলাই ধীৰেন বড়োটো নকল বোলে আচল নহয় ইহঁতেহে আচল চুক্তি আমাৰ লগতে হ'ব লাগে আৰু চুক্তি আপোনাৰ লগতো হ'ব চবৰ লগত হ'ব কিন্তু আপুনি দিল্লীত যে ছেপাৰেট ষ্টেটটো বাদ দিছে যাই পেলাই দিল্লীত ছেপাৰেট ষ্টেট বদলাটো বাদ দিছে আপুনি এইফালে অসমতো আহি পেলাই বাদ দিয়ক না কি দিল্লীত বাদ দিব আৰু অসমত কোকৰাঝাৰত আহি পেলাই বদলাই কম্প্ৰমাইজ কৰিব এইটো কি হ'ল এনেকুৱা